হে গাইছ স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'লৈ। তো গাইছ মই এতিয়া আছোঁ আমাৰ গাঁৱত, মানে গাঁৱৰ পৰা ওলালোঁ আৰু মানে ঘৰৰ পৰা ওলালোঁ। এতিয়া তাত মাহঁতে আছে, ৰখি আছে, দেখা নাযায় আৰু এইপিনে আমাৰ ঘৰটো হয়, তাত মাহঁত ৰখি আছে। ইয়াত বৰষুণ মানে কি কওঁ, বৰষুণ চাই পাইছে, বৰষুণ ইমান জোৰকৈ বৰষুণ দি আছে। মনটো টমটমৰ উঠিও মোৰ আধা মানে গা ভিজিয়ে গ'ল আৰু মানে যোৱা কথা আছিল ট্ৰেইন দি, তো 9টা বজাত ট্ৰেইন আছিল, তো যোৱা নহ'ল, বৰষুণৰ কাৰণে দেৰি হৈ গ'ল। তো ভাবিলোঁ বাদে আজিতো যাবই লাগিব, তো এইকাৰণে আকৌ ভাবিলোঁ গাড়ী দিয়ে যাওঁ। তো টমটমক ফোন কৰিলোঁ, ফোন কৰি আহিলে এতিয়া মানে ষ্টেচনত গৈ পাম আৰু অলপ পিছত। সেইটো মই বজাৰ গ'লোঁ, মানে বজাৰ মানে ডাঙৰ বজাৰ নহয়, লাওপৰা বজাৰ বুলি কওঁ আৰু বজাৰ ইয়াত কৰোঁ আৰু মানে কিবা কিবি লাগিলে কৰোঁ আৰু আমি মেইন বজাৰ কৰোঁ বিলেচিপাৰাত। তো এইটো মানে বজাৰ হয় আমাৰ, এইটো ৰাস্তা হয়, এইটো মানে ৰাস্তাটো অলপ বেয়া হৈ আছে। তো এতিয়া বলক তো গাইছ মই ষ্টেচন আহি পালোঁ আৰু এইটো বাঙালীপাৰা বুলি কয়, এই বাঙালীপাৰা চাৰিআলি বুলি কয়, এইটো লেফ্ট চাইডে এইটো বিলেচিপাৰা বুলি যায় আৰু এইটো ৰাইট চাইডে আমাৰ গাঁও বুলি যায়। এটা ৰাস্তা আহি এটা ৰাস্তা এবাৰ ওচৰতে হয় দি বিলেচিপাৰা, আৰু এতিয়া গাড়ীখন আহিছে। তো গাইছ মই এতিয়া ডাইৰেক্ট গাড়ীখন ৰখিলোঁ। এতিয়া এইখিনি কিবা মেলা হৈ আছে, নাজানো কি মেলা হয়। তো গাড়ীখন এতিয়া ৰখি আছোঁ আৰু এতিয়া যোৱা নাই, লাহে লাহে ষ্টাৰ্ট দিলে, লাহে লাহে আগলৈ। তো যিয়ে নহওক মানে 3টা বজালৈকে মানে জালুকবাৰী পালে হ'লে আৰু তো সেইখিনি আকৌ মেকআপ কৰিম আকৌ। তো এতিয়া 3টা বজাত পালেহি, তো দেৰি নাজানো কিমান দেৰি কৰে। তো গাইছ এতিয়া গাড়ীখন এৰি দিছে, মানে গাড়ীত বহি থাকোঁতে বহুত গৰম লাগিছিল, এতিয়া গাড়ীখন যেতিয়া এৰি দিলে বহুত বতাহ লাগিছে, ঠাণ্ডা ঠাণ্ডা লাগিছে, এতিয়াহে মানে মজা লাগি আছে। এতিয়া পাহাৰখন চাওক কি ধুনীয়া দৃশ্য, তো চাই লওক, মজা লওক। তো গাইছ এতিয়া আমি ডাইৰেক্ট মানে গোৱালপাৰা ব্ৰিজ আহি পালোঁ। তো গাইছ বেয়া নাপাব, মানে ইমানখিনি মানে দেখা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব, তো বহুত দীঘল হোৱাৰ কাৰণে তো মানে আকৌ এইকাৰণে দেখা নাই। তো এতিয়া ডাইৰেক্ট মানে চাওক, আৰু মানে এইপিনে নতুন ব্ৰিজ হৈ আছে, এইটো ক'ৰ পৰা ক'ত ব্ৰিজ যায়। গাইছ আমি এতিয়া শৈলমাৰী পালোঁ। তো এতিয়া মানে শৈলমাৰীত গাড়ীখন নৰখিব চাগে, নাই যে স্পীড দিছে নৰখিব শৈলমাৰী, এতিয়া চাগে পাইকেণ্ডত গৈ ৰখিব। তো বলক, যদি পাইকেণ্ডত ৰখে তো বলক ডাইৰেক্ট পাইকেণ্ডত গৈ লগ পাম বাৰু। গাইছ আমি এতিয়া পাইকেণ্ডত আহি পাইছোঁ, এই বান্দৰটো চাওক ক'ত ৰখি আছে, ক'ত ওপৰত উঠি, বান্দৰ নহয় এইটো কুকুৰ, বান্দৰ ভাবিছোঁ মই। দেৰি কি কেনেকৈ বান্দৰ নিচিনাকৈ চাই আছে কুকুৰটো। এতিয়া কিবা খাওঁ বলক, হোটেলত নাখাওঁ, কিবা হোটেলত কিবা চিপছ লৈ আহি খাব লাগিব, কিবা চিপছ লৈ ভোক লাগি আছে মানে। গাইছ 2টা চিপছ আনিলোঁ, এতিয়া ডাইৰেক্ট জালুকবাৰীত লগ পাম বলক। গাইছ ডাইৰেক্ট চিপছ খাই ডাইৰেক্ট জালুকবাৰীত লগ পাই আছোঁ। তো গাইছ মই এতিয়া ডাইৰেক্ট জালুকবাৰী আহি পালোঁ। তো চাই লওক বহুত গাড়ী অহা যোৱা কৰি আছে, আৰু এইপিনে মই যাম এইপিনে দি,
এয়া চাওক এইটো চাওক আকৌ এইটো কৰে যে হাতটো মেলি দিলে আৰু কিবা কৰি আছে এইটো কিবা কৰি আছে মোৰ কথা মানে সিহঁতে এই ভিডিঅ' কৰি আছে নেকি ইয়া তাক কৰি আছে ই চালে মোৰ ফালে এনেকৈ চাই কিবা কৰি আছে নাজানো এইটো আকৌ চাই আছে দোকানীটো চাই আছে নাজানো কিবা কৰি আছে ৰাতি আকৌ দিয়া যি ক'ব লাগে কৈ থাকোঁ আৰু আমাক ভিডিঅ' বনাব লাগে ভিডিঅ' বনাই আছোঁ এতিয়া বোলক লাহে লাহে গৈ থাকোঁ আৰু লগাইছোঁ এতিয়া লাহে লাহে গৈ আছোঁ লাহে লাহে মানে তাক ক'লোঁ অলপ সোনকালে যাওঁ আকৌ ড্ৰাইভাৰজনক কয় ঠিক আছে পাবা দিয়া 6টা মানত পাবা মই 3টা মানত আহি পাব লাগে 6টা মানত আহি পাই আছোঁ কি হ'ব যিয়ে নহওক গৈ থাকোঁ আৰু লগ পাই আছোঁ অলপ পিছত লগাইছ ফাইনেলি আহি পালোঁ আৰু টমটমত উঠিলোঁ টমটম গৈ আছে মই ক'লোঁ অলপ সোনকালে ব'লক এতিয়া পালোঁৱে আৰু অলপমান আছে লগাইছে আহি পালোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু কোনোবা নতুন আহিলে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ